কি হল দিদি এখন লেকে নাইছে যা তো দেখবি যা দিদি আইলি হ্যাঁ আইলি বল যা মা দিদি আইলে ও দুর্গা আইলি ঢেকিয়া বিক্রি করে চাউল ले আসছে মোর খানে চানা আন্ডি না এটা ও মা যে ডাঙর কথা একটা হলো তুই বিচাৰি ঘৰলে গৈছিলি তই আজি আগতে আহিলি যা কি হল দোস্ত তোৰ মনটো দেখোন আজি ভাল দেখা নাই সঁচাকে আজি মনটো একেবাৰে বেয়া হৈ আছে কি হল ঘপককে মনটো বেয়া হবলে আমাৰ লগৰ যে দুৰ্গা দুৰ্গা কুৰ্মী তাই আকৌ কি হল তাই একো হোৱা নাই অ তেনেহলে কালি দুৰ্গাক লগ পাইছিলো তাই বজাৰত ঢেকীয়া বেচিবলৈ আহিছিল সেইজনী দেখোন দুৰ্গা ঐ দুৰ্গা ঐ ক'ৰ পৰা আহিলি দুৰ্গা বজাৰত ঢেকীয়া বিক্ৰী কৰিবলৈ আহিছো ঐ দুৰ্গা আমাৰ ঘৰতো ঢেকীয়া ল'ব ব'ল ঢেকীয়া হলে মুঠাহে আছে একো নহয় আহ আজি তোক বহুত দিনৰ মূৰত লগ পাইছো আমাৰ স্কুল কেতিয়া খুলিব ঠিকেই নাই জানো কেতিয়া খোলে আহ ঐ দুৰ্গা আহ বহ ঐ দুৰ্গা তই বহচোন মই মাক গৈ আহো ঐ মা আমাৰ লগৰ যে দুৰ্গা নামৰ ছোৱালীজনী আমাৰ ঘৰলৈ ঢেকীয়া বেচিবলৈ আহিছে ঢেকীয়া লবি দেই ইহঁত বৰ দুখীয়া তই যাচোন মই গৈ আছো যা মই বেছি সময় নবহো দোকানৰ পৰা চাউল নিব লাগিব তোৰ দেউতাই দেখোন ক'ৰবাত কাম কৰিছিল লকডাউন হ'ল যে কাম বন্ধ হৈ আছে ঐ তোৰ দেউতা ঘৰতে আছে নে আছে দেউতাৰ অসুখ তুমি আমাৰ ইয়াৰ লগৰ নেকি তোমাৰ দেউতাৰ অসুখ বুলি ক'লা কি হৈছে দেউতাৰ বহুত দিন হ'ল বিষ লাঠি লৈহে উঠা বহা কৰে দেউতাৰ ঔষধ আনিবলৈ পইচা নাই নাকানিবা ৰ'বাচোন মায়ে হাজিৰা কৰে যেনে তেনেহে চলি আছে মাক কৰোণাৰ কাৰণে হাজিৰা কৰিবলৈ নমতা হ'ল মা এই ঢেকীয়া আনিছে ৰচোন দিয়া তুমি বহাচোন আমাৰ ঘৰত ভাত কেইটামান খাই যাবা নালাগে খুৰী কিয় খাই যাব লাগিব মা যোৱাচোন কথাটো শুনি যে বৰ বেয়া লাগিছে সেইকাৰণে মনটো বেয়া লাগি আছে সিহঁতৰ ঘৰখন বৰ দুখী মাকে আগতে আমাৰ ঘৰত কাম কৰিবলৈ আহিছিল সেইকাৰণে কিবা এটা কৰিব পৰা হ'লে কথাটো আমি জীৱন বৰ্তাক কোৱা হ'লে জীৱন বৰ্তাই কথাটো ক'লে অৱশ্যে সহায় কৰিব জীৱন বৰ্তাইতো সকলোকে সহায়ে কৰিব মই বেলেগ কথা এটাহে ভাবিছো কি
মোৰখিনিত 462 টকা হ'ল। বহুত হ'ল দেই। ঐ মোৰ জন্মদিনৰ লিখা পইচা কেতিয়াবা মাহঁতেও দিয়ে। মোৰখিনি গন্তি কৰচোন। মোৰখিনি তই নিজে গন্তি কৰ, মোৰ আছে নহয়। এইটো দেখোন ভাঙি পৰি আছে। পইচাখিনি কি হ'ল? ঐ তোৰখিনিত 290 টকা হ'ল, মোৰ তাতে ভৰাই থওঁ। মোৰখিনি বেছি নহ'ব, মই মাজে মাজে উলিয়াই থাকো নহয়। ঐ মোৰ 462 আৰু তোৰ 290 টকা গন্তি কৰচোন। সেই তেৰিকা কাগজ পেন নাই, মই কেনেকে গন্তি কৰিম? ইয়াতচোন এটকাৰ নাই। এই গোটেই সোপা নিলে। আজি আহকচোন পিঠি একে দুফাল কৰিম। বাপেকৰ চৰিত্ৰ ভাল হলেহে পিতেকৰ চৰিত্ৰ ভাল হ'ব। এয়া ল, মোৰ 240 টকা হ'ল। ঐ ইয়াৰ আৰু মোৰ মিলি 752 টকা হ'ল। তোৰ 240, 50, 60, ইফালে 40, 92 টকা হ'ল। 992 টকা। আৰু 8 টকা এটা হোৱাত দেখোন 1000 টকাই হৈ গ'লেগৈ। হ'ব, সেইটো মই মিলাম। এতিয়া কি কৰিবি? এতিয়া প্ৰথমতে আমি এইখিনি লৈ জীৱন বৰ্তাহঁতৰ ঘৰলৈ যাম। তাৰ পৰা বাহিৰে বাহিৰে দুৰ্গাহঁতৰ ঘৰলৈ যাম। বল তেতিয়াহ'লে আমি এতিয়া যাওঁ। ঐ জীৱন বৰ্তাটো যে বৰ মৰমীয়া। আমি যোৱা কাৰণে মানুহজনে কিমান ভাল পাইছে। আমাক 210 টকাও দিলে। এতিয়া আমাৰ হাতত মুঠ 1200 টকা হ'ল। কিন্তু টকাটো নিদিওঁ। এটা কাম কৰিলে ভাল হয়। কি? ঐ খুচুৰা পইচাখিনি দোকানত দি কাগজৰ পইচা লৈ যোৱাহেঁতেন ভাল আছিল। হয়, তই ঠিকেই কৈছ। তেতিয়াহ'লে আগতে কোৱা নাই কিয়? বল তেতিয়াহ'লে দোকানত খুচুৰাকৈ বাহিৰে বাহিৰে দুৰ্গাহঁতৰ ঘৰলৈ যাম। বল। ঐ আমি তহঁতৰ ঘৰলৈ আহিছোঁ। আমি তোৰ দেউতাৰ গা বেয়া কাৰণে এই পইচা অলপ আনিছোঁ। আমি দুৰ্গাৰ লগৰ খুৰাৰ অসুখ বুলি শুনি আহিলো। বহুত দিন হ'ল বিষ, টকা পইচা নাই দাৱাই কিনিব। খুৰী আমি তিনিওটাই গোটাই থোৱা পইচা কেইটামান আনিছোঁ। দুৰ্গাহঁতৰ কথাটো শুনি মনটো বেয়া লাগিল। খুৰী এয়া লওক, খুৰাৰ কাৰণে ঔষধ কিনি আনিব। খুৰী দুখ নকৰিব। তহঁতে দেউতাৰ কাৰণে ইমান কষ্ট কৰিছ। একো কষ্ট নহয়, তোৰ দেউতাৰ ভাল হলে আমাৰো ভাল লাগিব। জীৱন বৰ্তাও আহিম বুলি কৈছে। খুৰাক হস্পিটাললৈ নিয়ে ব্যৱস্থা কৰিব। আমি যাওঁ দে খুৰী। ঐ দুৰ্গা যা তই তোক আগবঢ়াই আহিবি। মন মাৰি নাথাকিবি, ভাল হৈ যাব। আমাৰ স্কুল খুলিবনে? নাজানো। আমি আৰু স্কুল যাবলৈ পামনে? ভগৱানে জানে। স্কুল নোখোলাৰ পৰা কিবা মনবোৰ পগলা পগলা লাগি আছে। কৰবালৈ গুচি যাওঁহে লাগিছে। মোৰ ইউনিফৰ্মটো ছুটিয়ে হ'ল।
আমাৰ 1 2 3 ধাৰাবাহিকখন চাই কেনেকুৱা লাগিল বাৰু? ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব। আমাৰোতো জানিবলৈ মন যায় কেনেকুৱা লাগিল। শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল আকাশ প্ৰডাকশ্যন ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।